হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি গৈ আছোঁ এতিয়া কলেজত আমাৰ প্ৰগ্ৰাম আছে, মানে ফ্ৰেছাৰ্ছ সাংস্কৃতিক অনুষ্ঠান। গতিকে ভিডিঅ'টো লাষ্টলৈকে দেখাই আছোঁ, চাই থাকক। কলেজলৈ আহি আছোঁ গোটেইকেইজনী একেলগে। এয়া আমাৰ দৰা। नहीं মতা নিচিনা দেখিছেনে? মোক মাইকী নিচিনা লাগিছেনে? কইনা নিচিনা লাগিছেনে? কলেজলৈ আহি আছোঁ, কলেজ পামহি এতিয়া। আহক 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 বাইদেউ, পিছতেই আহক। কেনেকুৱা লাগিছে? কংকনটেকা সমাজ কল্যাণ নিধি ছাত্ৰকতা সভা চাবে মহাবিদ্যালয়।
আমাৰ স্বাবাহী মহাবিদ্যালয় ইয়াত আজি সাংস্কৃতিক অনুষ্ঠান হৈছিলে আমাৰ কৃষ্ণ প্ৰিয়ংকা এয়া হ'ল মাইনু আজি সাংস্কৃতিক অনুষ্ঠান চাই কেনেকুৱা লাগিল বহুত ভাল লাগিল মোৰ অনুভৱ বহুত ধুনীয়া সুন্দৰ বুকু হম হম কৰি যায় তুমি কিবা ক'বা নেকি আজি অনুষ্ঠানৰ বিষয়ে সঁচাকৈ বহুত ভাল লাগিছে আজি অনুষ্ঠানটো ধুনীয়াকৈ পৰিপাটিকৈ হৈ গৈছে অকণো গণ্ডগোল হোৱা নাই যদি বহুত ভাল লাগিছে যদি ভাল লাগিছে এবাৰ নাচি দিয়ক নাচিব পাৰিছা নালাগে শান্তিয়ে নাচিব পাৰিছা নাই আজি নাচিব পাৰিছোঁ শান্তিকে নাচিব পাৰিছা লাষ্টত অলপ প্ৰব্লেম হ'ল নেকি এবাৰ তোমালোকে এবাৰ মই কিবা তোমাৰ অনুভৱ কেনেকুৱা আজি বঢ়িয়া লাগিছে ইমান ধুনীয়া গৰম কিন্তু ফেনৰ বতাহ অলপ নাপালোঁ তোমাৰ কেনেকুৱা অনুভৱ আজি আজি হেঁচাচনৰ ওপৰত অনুভৱ কেনেকুৱা সংগন দা তোমাৰ অনুভৱ কেনেকুৱা আজি অনুভৱ বহুত ভাল লাগিছে বিশেষকৈ ভাল লাগিছে ন সমূহ ছাত্ৰ ছাত্ৰীক মই আমাৰ ছাত্ৰসকলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ যিহেতু আমাৰ এই দুদিনকৈ যি দুটা কাৰ্যসূচী হৈ গ'ল হয় আমাৰ ইমান ধুনীয়াকৈ সাফল্যমণ্ডিত কৰিলে আমাৰ কাৰ্যসূচীখিনি হয় গতিকে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ হয় স্বাভাৱিক তোমাক কিবা কেনেকুৱা লাগিল আজি বহুত ধুনীয়া লাগিলে বহুত এনজয় বহুত এনজয় কৰিলা হয় 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 সাদিক তোমাৰ কেনেকুৱা অনুভৱ মজা একদম ৰিলছৰ আমাৰ ৰিলছ বনোৱাৰ মেইন লিডাৰ বয়স্ক মোৰ গাৰ্লছ আমাৰ এজনী থাৰ্ড ডিপ্ল'মা এতিয়া যাওঁগৈ ঘৰলৈ এটা খোৱা দুটা খোৱা হিচাপ এটা খোৱা দুটা খোৱা হিচাপ কোনজনীয়ে কেইটা খালে হিচাপ এজনীয়ে এটা নহয় দুটা লাগে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পিছত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈ চাই থাকক মোৰ ইউটিউব চেনেল প্ৰিয়ংকা